हेलो एवरीवन সকলোকে স্বাগতম জনাইছো আজিৰ ভিডিওটোলে আৰু আশা ৰাখিছো আপোনালোক সকলো ভালে আছে আৰু আজি আমি ৰাতিপুৱাই ঘৰৰ পৰা ওলাই আহিছিলো এটা বিশেষ কামত আৰু দিছেঙকো লগতে লৈ আহিছিলো তো আহি মেলি এতিয়া আমি মহামায়া নামৰ ৰেষ্টুৰেণ্টখনত অকনমান ৰৈছোহি চাহ একাপ খাও বুলি তো তলত খাব পাৰি তাত বহাৰ ব্যৱস্থা নাই সেইবাবে আমি ওপৰলে বুলি আহিলো আজি আমি এখন ৰেষ্টুৰেণ্টলৈ প্ৰথম আহিছো আৰু তলত অৱশ্যে আহিছো তলৰ পৰা আমি মিঠাই চিঠাই লৈছো আৰু ইয়ালে আমি ওপৰত যে এনেকৈ ইমান ধুনিয়াকৈ এখন হোটেল আছে বা ৰেষ্টুৰেণ্ট আছে কেতিয়াও মন কৰা নাই আৰু অহাও নাই অৱশ্যে ডিব্ৰুগড়তে যেহেতু ঘৰতে বেছিভাগ খাদ্য খোৱা হয় বাহিৰত খুবেই কম খোৱা হয় কেতিয়াবাহে খোৱা হয় সেইবাবেও অহা হোৱা নাই আৰু পৰিৱেশটো সঁচাকৈয়ে বহুত ভাল লাগিছে আৰু দিছেঙেও খুব ভাল পাইছে আৰু দিছেঙে এতিয়া বায়েক এগৰাকী লগ পালে ফাইনালি আমি অৰ্ডাৰ কৰা খাদ্য আহি গ'ল আৰু আমি অৱশ্যে পুৰি আৰু সবজি দিছিলো লগত চাহ আৰু দিছেঙে খাই খুব ভাল পাইছে সেই কাৰণে আমাৰ বহুতে বেছি ভাল লাগিছে ইয়াত জ্বলা একো তেওঁলোকে দিয়া নাই এতিয়া আহিছো আমি দোকানলৈ বুলি আৰু এজন ব্যক্তিয়ে ফোন কৰিলে যে তেখেতৰ বিশেষ এটা কাম আছে সেইবাবে দিছেঙৰ দেউতাকে চাটাৰ এখন খুলি মেলি তেখেতক পটাপট কামটো কৰি দিছে অৱশ্যে আজি বন্ধ থাকে দোকান পোহাৰবিলাক আৰু ডিব্ৰুগড়ত প্ৰায় আজি বন্ধই থাকে বাৰু এতিয়া আমি ঘৰ আহি পালোহি আৰু পায়ে লগে লগে মই ভাত বনাবৰ কাৰণে ৰেডি কৰি আছো আৰু এইফালে দিছেঙে ইফালে সিফালে গৈ মেলি খেলি আছে আৰু যিখন আমি হোটেলত খাইছিলো তাৰ পৰা দাদা এজন তাক বেলুন এটা দিলে হেতুকে আনি হি খেলি আছে হি আৰু এতিয়া মই চাহ বনাই ললো চাহখিনি অৱশ্যে অকনমান বেছি কলা হৈ গ'ল পাহৰি থাকিলো উতলি থাকিলে তো এইফালে এগৰাকী নানি হয় তেখেত আমাৰ ওচৰৰে হয় ওচৰত যেহেতু আমাৰ মানকটা বাগান আছে সেই বাগানৰে হয় তেখেত প্ৰায় আমাৰ ঘৰলৈ বুলি আহি থাকে এনেকে গুটে বিলাকে মিলি চাহ খাই আছো এতিয়া মই ভাত বনাই আছো আৰু আজি ভাতৰ লগত আছে হাঁহৰ মাংস এফালে মাংস আমাৰ প্ৰায় হৈয়ে গ'ল আৰু আজি অকনমান জালুক দিছো মোৰ অৱশ্যে প্ৰেছাৰটো লো সেইবাবে আমি এই কেইদিন দেওবাৰে হাঁহৰ মাংসই খাই থকা হৈছে তো আজি আমি প্ৰথমবাৰৰ বাবে দিছেঙক জালুক খুৱাম আৰু তাক প্ৰত্যেকটো বস্তুৱে আমি খুৱাবলৈ চেষ্টা কৰি আছো আৰু এতিয়া গধূলি হ'ল গধূলি আমাৰ মিউজিকৰ ছাৰ আহিলে তেখেত আজি বহুত দিনৰ পিছত আহিছে আৰু আগৰ ভিডিঅ' চোৱাসকলে জানে মই এটা ভিডিঅ' দিছিলো মই যে গান গাই ভাল পাওঁ বুলি আৰু এতিয়া আমি ওলাইছো বজাৰলৈ বুলি অকনমান বস্তু বজাৰ কৰিবলগীয়া আছে দুই এটা তাকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই যাব বজাৰ আহি পালোহি আৰু আমি স্কুটিখন আগলৈ নিবৰ কাৰণে পৰা নাই তো সেইবাবে ইয়াতে ৰাখি লম বুলি ভাবিছো আৰু এনেকে লাহে লাহে গৈ থাকিলে বেছিয়ে দেৰি হৈ যাব সেইবাবে ভাবিছো খুচকাহি গলে আমাৰ সোনকালে হৈ যাব আৰু এতিয়া আমি অকনমান চাহ খাই লওঁ এখন হৈছে নিউ এমবিজ আৰু এই ভুটিয়া মাৰ্কেটৰ ৰাস্তাটোতে মানে গলিটোৰ ভিতৰ কাষতে আছে এখন ৰেষ্টুৰেণ্ট আৰু আমি কেতিয়াবা যদি দেওবাৰে ওলাই আহো ঘৰৰ পৰা তেতিয়া আবেলি চাহ কাপ আমি প্ৰায় ইয়াতে খাওঁ আৰু চাহ কাপ খাইও খুব ভাল লাগে যথেষ্ট পৰিমাণৰ দিয়ে আৰু চাহ কাপৰ দাম হৈছে 20 টকা প্ৰথমতে আমি চাহ কাপ খাইছিলো তাৰ পিছত তেনেকে প্ৰায় ইয়ালৈকে আহি থাকো তো এতিয়া দিছেঙে খাব কেক আৰু হি ইয়াৰ কেক পিস খাই ভাল পায় আমি অৰ্ডাৰ কৰি দিছো আৰু এই কেক পিস খাই ভাল পায় 50 টকা লয় ভেনিলা পেস্ট্ৰি নে কিবা এটা বুলি লিখা আছিল ভালকে মন নকৰিলো হেতুৱে হি সদায় খায় কিন্তু আজি কৈছে যে এইটো খাম বুলি কিন্তু হেতু যথেষ্ট ডাঙৰ হয় কিবা বাৰ্থডে কাৰণে অৰ্ডাৰ কৰে চাগে তো আহি মেলি অকনমান আমি ৰোৱাৰ পিছতহে বহিছো অৱশ্যে সিট নাছিলে বহিবৰ কাৰণে এইখন টেবুল খালি হোৱাৰ পিছত আমি ইয়াতে বহিলো আৰু চাহটা আমি অৰ্ডাৰ কৰি দিছো এইমাত্ৰ চাহৰ লগত মোৰ কাৰণে দিলো জেলেপি আৰু জেলেপিবোৰ ইমান ধুনিয়া গৰম বনাই আছিল সেইবাবে ভাবিলো আজি জেলেপিকে খাও আৰু এফালে দিছেঙৰ দেউতাকে লৈছে সেই কেক পিস যে দেখাইছিলো ভেনিলা তো সেই কেক লৈছে আৰু চাহ লৈছে আৰু এতিয়া আমি আহি থাকোতে ভুটিয়া মাৰ্কেটৰ সেই ৰাস্তাটোতে যে পূজা ভাগ হয় তো অকনমান আপোনালোকক দেখাই দিছো মানে মই গৈ থাকোতে ভিডিঅ'টো কৰিছো ৰবলে পৰা নাই কিয়নো মানুহৰ বহুত বেছি ভিৰ হয় তো অকনমান আপোনালোকক দেখাই দিছো আপোনালোকে এই পূজা ভাগ চাবৰ কাৰণে আহিব খুব ধুনিয়াকৈ সজাইছে তেওঁলোকে এতিয়া আমি আহি পালোহি বজাৰৰ ভিতৰত আৰু কেইখনমান দোকানত সোমাইছিলো ইমান বেছি ভিৰ তেওঁলোকে ক'লে যে আধা ঘণ্টা মান লাগিব অকনমান ৰব লাগিব তো আধা ঘণ্টা ৰলে আমাৰো বহুত বেছি দেৰি হৈ যাব কেবাখনতো সোমালো কিন্তু তেওঁলোকে আমাক একো দেখাবলৈ মানে আগৰ পৰা বহুত মানুহৰ লাইন লাগি আছে তো সেইবাবে ৰোৱা নহলে আৰু ইমান আৰ্জেন্টটো নাছিলে দিছেঙৰ কাৰণে আমি আগতে এজোৰ কাপোৰ কিনি ৰাখিছিলো
বজাৰৰ ভিতৰতে আৰু এভাগ পূজা মণ্ডপ দেখিলোঁ আপোনালোককো অকণমান দূৰৰ পৰাই দেখাই দিছোঁ মই ওচৰলৈ যোৱা নাই তো তেওঁলোকে কিবা কিবি কাম কৰি আছে লাইটৰ কিবা কিবি কাম বাঁহ বান্ধি থোৱা আছে সেইবাবে আগলৈ নগ'লোঁ আৰু এইফালে ফুলবিলাক বৰ ধুনীয়াকৈ সজাই থৈছে আৰু ফুলবোৰ দেখিও মনটো খুবেই ভাল লাগি গৈছে আৰু দুৰ্গা পূজা হ'লে মই তেনেকৈ ঘৰলৈ বুলি ফুল চুল কিবা কিবি কিনি নিওঁৱেই আৰু আজি নলওঁ অৱশ্যে যেতিয়া পূজা চাবলৈ আহিম তেতিয়াই ল'ম আৰু এতিয়া আমি কেটেলা মাৰ্কেটৰ ফালে সোমাই আহিছোঁ আৰু ইয়াত হ'লচেল হয় ইয়াত বস্তুবিলাক অকণমান কম দামতে পায় ডিব্ৰুগড়ৰ মহিলাসকলে জানে ইয়াত মানে মণিহাৰী জুৱেলাৰী কিবা কিবি বস্তু অকণমান কমতে পায় তো এতিয়া আমি আহি আছোঁ দি-sengৰ কাৰণে এটা বন্দুক কিনিবৰ কাৰণে তেনেকুৱা ধৰণৰ দোকানো ইয়াত আছে হ'লচেলত দিয়ে কিন্তু এনেকৈ এক পিচকৈ বিক্ৰী কৰিলে তেনেকুৱা দোকানো আছে তো অকণমান ভিতৰলৈ সোমাই যাব লাগিব সেইবাবে আমি সোমাই আহি আছোঁ ইয়াতো বহুত বেছি ভিৰ সেইকাৰণে বাটত কিনি কিনি ক'ব নালাগে এইবোৰ এনেই জাহা তাহা নল'বা বনুক লাগিব নালাগে বনুক লাগিব বনুক লাগিব নে ইয়ালৈ আহি বনুক নালাগে কৈছে আৰু ঘৰত গ'লে বনুক লাগিব বুলি ক'লে নহ'ব ভাল কিবা এটা ল'বা বজাৰৰ পৰা আহি পালোহি আৰু অকণমান ভাগৰ মাৰি ল'লোঁ আৰু ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব আৰু অকণমান দি-sengক দেখাই দিছোঁ বন্দুক এটা লৈ আহিছে কোৱা কা হাই কৈ দিয়া হাই লolu হেল্ল' এইফালে হাই কোৱা হাই বনুকটো খুলিব লাগিব তো ভিডিঅ'টো ইমানতে সামৰিছোঁ তেনেহ'লে বেলেগ এটা ভিডিঅ'ত লগ পাম আজিলৈ আহিছোঁ বাই বাই গুড নাইট